সাবস্ক্ৰাইব কৰক ইউটিউব চেনেল ইনফো এণ্ড সলিউশ্যন সিস্টেম লগতে বেল আইকনটো প্ৰেছ কৰক নতুন ভিডিঅ'ৰ আপডেট পাবলৈ গুড মৰ্নিং বন্ধুসকল মই ইফতিকাৰ আৰু আপোনালোকে চাই আছে আপোনাৰ ইউটিউব চেনেল ইনফো এণ্ড সলিউশ্যন সিস্টেম বন্ধুসকল মই যোৱাকালি আপোনালোকৰ 503 আৰু এটা প্ৰশ্ন উত্তৰ দিব বিচাৰিছিলোঁ কিন্তু বিশেষ অসুবিধাৰ বাবে দিব নোৱাৰিলোঁ তাৰ বাবে দুঃখিত তো মই এই সৰু এটা ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ অহাৰ উদ্দেশ্য হ'ল NIOS এ দিয়া নতুন এটা আপডেট তো ইয়াৰ লগতে মই আলোচনা কৰিম NIOS ৰ যেটো ষ্টেট ডিস্ট্ৰিক্ট ওয়াইজ যিবিলাক সেন্টাৰ কোড কিমানটা সেন্টাৰ হ'ব হেতুৰ বিষয়ে মই ইয়াত আগতে সৰুকে মোবাইলে দি এটা আপডেট আপোনালোকৰ মাজত ভিডিঅ' এটা আনিছিলোঁ তো হেতুৰ ওপৰত আজি বিশেষ আলোচনা অলপ বহলাই আলোচনা কৰিম তো সেইভাবে আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব তো ভিডিঅ'লৈ আগবঢ়াৰ আগতে মই আৰু এটা কথা ক'ব বিচাৰো যিসকল নতুন বন্ধুহে মোৰ এই ভিডিঅ'টো চাই আছে তো হিয়তলৈ মোৰ অনুৰোধ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে নতুন কোনো ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে নটিফিকেশনটো পাই যায় মোৰ চেনেলত আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আছে সেইবোৰ আপোনালোকে মোৰ চেনেলৰ এই নামত এনেকৈ ক্লিক কৰাৰ পিছত এইটো ভিডিঅ' সেকশনত আহাৰ পিছত ইয়াতে আৰু বহুতো ধৰণৰ ভিডিঅ' আপোনালোকে দেখা পাব যিবোৰ আপোনালোকৰ দৰকাৰ সেইবোৰ আপোনালোকে ইয়াৰ পৰা চাব পাৰে তো আহক এতিয়া আমি আগবাঢ়ি যাওঁ আমাৰ আজিৰ টপিকলৈ তো এইটো হল NIOS ৰ অফিস ওয়েবসাইট হিয়াতে আপোনালোকে জানে হিয়াতে NIOS DLED বুলি ক্লিক কৰাৰ পিছত ষ্টাডি চেণ্টাৰ কৰ্নাৰত আহিব ইয়াতে অহাৰ পিছত হিয়াৰ আগতে এইটো মই দিছিলো NIOS ষ্টাডি চেণ্টাৰ নাম্বাৰ অফ ষ্টাডি চেণ্টাৰ ৰিচিভ টিল ডেট তো ইয়াতে ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ আহিব এইটো চাব পাৰিছে ইয়াতে ক্লিক টু সি ষ্টেট ওয়াইজ ৰেজিষ্ট্ৰেচন ডিটেইলছ তো এইটো হল NIOS ৰ নতুন আপডেট এইটো যোৱাকালি কৰি আছিলে তো মই বহুতো চেষ্টা কৰিছিলো এইটো পেজটো খুলিব পৰা নাই তো আজি ৰাতিপুৱা এইটো ওপেন হৈছে তো সেইভাবে ভাবিলো আপোনালোকক ইনফৰমেশনটো দিয়া যায় ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ উলাই আহিব আমাৰ ভাৰতৰ কিমানখন ষ্টেটত কিমান জন শিক্ষক শিক্ষয়িত্ৰী ৰেজিষ্টাৰ কৰিছে তাৰে এটা লিষ্ট তো পেজটো অলপ টাইম লৈছে লোড হ'বলৈ ইয়াতে অলৰেডি মই খুলি ৰাখিছিলো এইটো চাব পাৰিছে ইয়াতে আমাৰ আন্দামান নিকোবৰত আছে 112 অন্ধ্ৰ প্ৰদেশত আছে 5300 অৰুণাচল প্ৰদেশত ঠিক এনেকুৱাকে আৰু বিভিন্ন অসমতো আছে আমাৰ ইয়াতে অসমৰ হল 1,33,524 জন তো এইটো আছিল আমাৰ নতুন আপডেট এইখিনি এতিয়া লাহে লাহে আৰু আপোনালোকৰ গোটেইখিনি তথ্য NIOS এ দিব তো সেইভাবে আপোনালোকে চিন্তা নকৰিব তো আমাৰ ষ্টাডি চেণ্টাৰবোৰ অতি সোনকালে এতিয়া আহি যাব হয়তো আজি या কালিৰ ভিতৰতে আহি যাব পাৰে তো সেইভাবে আপোনালোকে চিন্তা নকৰিব আৰু হল মই ইয়াৰ আগতে যেটো দিছিলো আমাৰ আৰু এইটো লিষ্ট হৈছে অসমৰ কোনটো ডিস্ট্ৰিক্টত কিমানজন শিক্ষক শিক্ষয়িত্ৰী ৰেজিষ্টাৰ হৈছে আৰু তাৰ এগেইনষ্টত কিমানজন সেন্টাৰ লাগিব তাৰে এটা তালিকা তো ইয়াতে ইয়াতে চাব পাৰিছে বাক্সা ডিস্ট্ৰিক্টত আছে আপোনাৰ 32টা বৰপেটাত হল 64টা তো ইয়াতে দিয়াৰ কাৰণ হল যে আমাৰ প্ৰতিটো সেন্টাৰবোৰত 100 জনকে ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰী তাতে যাব পাৰিব ইয়াৰ বেছি আৰু তাতে যাব নোৱাৰে তো সেইভাবে ইমানটা ষ্টাডি চেণ্টাৰ আপোনালোকৰ বাবে ৰেডি কৰি আছে NIOS এ আৰু এই ষ্টাডি চেণ্টাৰবোৰত আপোনালোকৰ 15 দিনীয়া এটা কাৰ্যসূচী চলিব তো সেইভাবে আপোনালোকে প্ৰস্তুতি লওক তো আজিৰ ভিডিঅ' আৰু দীঘল কৰিব নিবিচাৰো তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব শেয়াৰ কৰিব যাতে আপোনালোকৰ আৰু শিক্ষক বন্ধুসকলে এই ইনফৰমেশনটো পাই যায় আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা পাহৰি নাযাব ভিডিঅ'টো দেখাৰ বাবে ধন্যবাদ